নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ দ্বিতীয়টো ক্লাছ আৰম্ভ কৰিছোঁ সংবিধানৰ প্ৰস্তাৱনাৰ পৰা। সংবিধানৰ প্ৰস্তাৱনাখন আপোনালোকে চাই ল'ব কি আছে। আমি প্ৰথম তলৰখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কালি মানে কি আছিলে, অলপমান থাকি গৈছিলে, তো সেইখিনি চাই ল'ব। প্ৰথম অৱস্থাত আমাৰ সংবিধান সভাত মুঠতে সদস্য আছিলে 389 জন, 389। আৰু যেতিয়া দেশ বিভাজন হৈছিলে 1947 চনত, তেতিয়া পাকিস্তানখনত কি হৈছিলে, সুকীয়া হৈছিলে আৰু কিছুমান সদস্য পাকিস্তানৰ ফালে গুচি গৈছিলে। আৰু তেতিয়া আমাৰ সংবিধান সভাত সদস্য আছিলে 299 জন। সংবিধান সভাত মুঠ অনুসূচিত জাতিৰ সদস্যৰ সংখ্যা আছিলে 26 জন আৰু সংবিধান সভাত মুঠ অনুসূচিত জনজাতিৰ সদস্য আছিলে 33 জন। আৰু কালি কৈছোঁ 15 গৰাকী মহিলা আছিলে বুলি। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 50ৰ 26 জানুৱাৰীলৈকে, মানে যেতিয়ালৈকে আমাৰ সংবিধানখন কাৰ্যকৰী হোৱা নাছিল, তেতিয়ালৈকে ভাৰতৰ শাসন ব্যৱস্থা চলি আছিলে 1935 চনৰ ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে। তো এতিয়া আমি প্ৰস্তাৱনাখনলৈ যাম। প্ৰস্তাৱনাখন চাব কি হ'ল। প্ৰস্তাৱনা হৈছে কি, যিকোনো এখন কিতাপ বা আমি যদি যিকোনো এখন বুক যদি লওঁ, তাৰে আমি প্ৰথম ষ্টাৰ্টিঙতে তাৰ কি থাকে, ইণ্ডেক্স থাকে। ইণ্ডেক্সত কি থাকে, গোটেই বুকখনৰ যিমান বস্তু ভিতৰত কণ্টেণ্ট থাকে, সেই কণ্টেণ্টখিনি প্ৰস্তাৱনাত দিয়া থাকে। ঠিক তেনেকৈ সেই যিটো আমি সূচীপত্ৰ বুলি কওঁ, ঠিক তেনেকৈ সংবিধানখনৰ ভিতৰত যিখিনি বিষয়ৰ ওপৰত লৈ সংবিধানখন কি হৈছে, লিখা হৈছে, সেই গোটেই বিষয়খিনি আমাৰ সংবিধানৰ প্ৰস্তাৱনাত আছে। গতিকে সংবিধানৰ প্ৰস্তাৱনাক আমি সংবিধানৰ সূচীপত্ৰ বুলি ক'ব পাৰোঁ। আৰু বহু লোকে ইয়াৰ কিছুমান বেলেগ বেলেগ টাৰ্মিনলজি দিছে বা নাম কিছুমান দিছে প্ৰস্তাৱনাক। যেনে সংবিধানৰ পৰিচয় পত্ৰ বুলি কৈছে। কোনে কৈছে? N.A. ফাল্কি ভাল্লাই কৈছে, তেওঁ এজন লয়াৰ আছিলে। সংবিধানক আত্মা বুলি কৈছে প্ৰস্তাৱনাখনক, যে প্ৰস্তাৱনাখন সংবিধানৰ আত্মা, সেই বুলি কৈছিলে কোনে? অনুৰাগ ঠাকুৰ ভাৰ্গৱ দাসে কৈছিলে। আৰু প্ৰস্তাৱনাখন ৰাজনৈতিক জন্মপত্ৰী বুলি কৈছিলে K.M. মুন্সীয়ে। আৰু সংবিধানত বৰ্তমানলৈকে সংবিধানৰ প্ৰস্তাৱনাখন কেৱল এবাৰ সংশোধন হৈছে, সেইটো হৈছিলে 42তম সংবিধান সংশোধন 1974 চন। 42তম সংবিধান সংশোধনটোক কি বুলি কোৱা হয়? মিনি কনষ্টিটিউশ্যন বা লঘু সংবিধান বুলি কোৱা হয়। কিয়নো এই সংবিধান সংশোধনীতে সকলোতকৈ বেছিকৈ কি হৈছিলে, পৰিৱৰ্তন হৈছিলে মানে। আৰু ইয়াত 3টা নতুন শব্দ যোগ কৰা হৈছিলে: সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি বা ইউনিটি। তাৰপিছত কেইটামান আমাৰ কিছুমান কি আছিলে, ষ্টেটমেণ্ট বা কিছুমান গোচৰ আছিলে। প্ৰথমটো গোচৰ আছিলে কি, বেৰুবাৰী গোচৰ, 1960 চনত হৈছিলে এইটো। তো সেই বেৰুবাৰী গোচৰত যেতিয়া কি হৈছিলে, প্ৰস্তাৱনাত 1 নম্বৰটো আছিলে কি, প্ৰস্তাৱনাত সংবিধানৰ অংগ নহয় বুলি কৈছিলে, যে প্ৰস্তাৱনাখন সংবিধানৰ এটা পাৰ্ট নহয়, তেনেকৈ কৈছিলে। আৰু 2 নম্বৰত আছিলে কি, সংবিধানৰ যি প্ৰস্তাৱনা, সেই প্ৰস্তাৱনা সংশোধন কৰিব নোৱাৰি বুলি কৈছিলে। তাৰপিছত কি হ'ল, নতুনকৈ আকৌ এটা কেছ আহিলে, সেইটো কেশৱানন্দ কেছ বুলি কয় বা কেশৱানন্দ গোচৰ বুলি কোৱা হয়। সেইটো 1973 চনত কেৰেলাত হৈছিলে। এটা লেণ্ডলৰ্ডৰ এটা কেছ আছিলে। তো তাত কি হৈছিলে, আমাৰ উচ্চতম ন্যায়ালয়ে অৰ্থাৎ সুপ্ৰিম কোৰ্টে কৈছিলে যে প্ৰস্তাৱনাক সংবিধানৰ অংগ বুলি ঘোষণা কৰিছে, যে প্ৰস্তাৱনাখন সংবিধানৰ এটা অংগ। আৰু দ্বিতীয়তে কৈছিলে যে সংবিধানৰ মূল যি গাঁথনি, অৰ্থাৎ যি বেছিক ষ্ট্ৰাকচাৰ, সেয়া সংশোধন কৰিব নোৱাৰি বুলি কৈছিলে। তাৰপিছত এতিয়া কথা হ'ল, বেছিক ষ্ট্ৰাকচাৰ অৰ্থাৎ মূল গাঁথনিবিলাকনো কোনবিলাক? প্ৰস্তাৱনাখনত মূল গাঁথনি বুলি কোনো বস্তু ডাইৰেক্টলি দিয়া নাই, কিন্তু সেই যি মূল গাঁথনি যি হ'ব, সেই মূল গাঁথনিক কেৱল উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰে, যে সংবিধানৰ কোনটো অংশ মূল গাঁথনিৰ ভিতৰত আহিব, ইয়াক কেৱল উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰে। আৰু ই এক জুডিচিয়েল জাজমেণ্ট বা ন্যায়িক নিৰ্ণয়, কেৱল ইয়াক ন্যায়ালয়ে নিৰ্ণয় কৰিব যে বেছিক ষ্ট্ৰাকচাৰ কোনটো হয়। আমি ভাৰতীয় জনগণে বুলি কি হৈছে, ষ্টাৰ্ট হৈছে আমাৰ যিখন প্ৰস্তাৱনা, যে আমি ভাৰতীয় জনসাধাৰণে, চাওক প্ৰথমতে ইয়াত আছে, আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি এনেধৰণে কৈছে। আৰু তাৰপিছত ইয়াত কি হ'ল, কৈছে এনেকৈ। আৰু যিটো প্ৰথম লাইন ষ্টাৰ্ট হৈছে, আমি ভাৰতীয় জনগণে বুলি, এই লাইনটো ক'ৰ পৰা আহিছে? ইনস্পায়াৰ্ড ফ্ৰম UNO, মানে সংযুক্ত ৰাষ্ট্ৰৰ যিটো চাৰ্টাৰ আছিলে, তাৰ পৰা এইটো ইনস্পায়াৰ্ড হৈ পেলাই লোৱা হৈছে এই লাইনটো, উই দ্য পিপল অফ ইণ্ডিয়া।
উই দ্য পিপল অফ ইণ্ডিয়াৰ যিটো মিনিং হয় সেইটো শ্বৰ্টকৈ কয় অফ, ফৰ আৰু বাই বুলি, মানে অফ দ্য পিপল, ফৰ দ্য পিপল আৰু বাই দ্য পিপল, যে সংবিধানখন জনসাধাৰণৰ বাবে আৰু সংবিধানখন কোনে নিৰ্মাণ কৰিছে? জনসাধাৰণে নিৰ্মাণ কৰিছে। গতিকে জনসাধাৰণেই সংবিধানখনৰ সকলোতকৈ বৃহৎ শক্তি। চৰকাৰ কি হয়? জনসাধাৰণৰ ওচৰত দায়বদ্ধ। তাৰপিছত হ'ল সাৰ্বভৌমত্ব, সমাজবাদী, ধৰ্মনিৰপেক্ষ, এনেকৈ যিখিনি আমাৰ টাৰ্ম তাত আছে সেই টাৰ্মখিনি দিয়া আছে। সাৰ্বভৌমত্ব কিনো? ইণ্ডিপেণ্ডেঞ্চি কয় সাৰ্বভৌমত্ব। ইয়াৰ অৰ্থ হৈছে ভাৰতবৰ্ষ বিদেশী শক্তি বা আভ্যন্তৰীণ শক্তিৰ তলতীয়া নহয়, অৰ্থাৎ কোনো ধৰণৰ বাহিৰা শক্তি বা ভিতৰুৱা শক্তিৰ সি নিয়ন্ত্ৰণত নাথাকে। সি ইণ্ডিপেণ্ডেণ্টলি কাম কৰে বা স্বাধীনভাৱে কাম কৰিব পাৰে। দ্বিতীয়টো হ'ল সমাজবাদী। ই হৈছে কি? যে সমাজত চলিবৰ কাৰণে যি ক্ষমতা লাগে জনসাধাৰণৰ, সেই ক্ষমতাখিনি দিয়া থাকিব লাগিব। যে ইকুৱেলিটি ইন ছ'চাইটি, ৰিচোৰ্চেছ ডেভেলপমেণ্ট, যে সম্পদৰ সমবিতৰণ হ'ব লাগিব সকলোৰে মাজত, ধনী দুখীয়া, আৰু ইকুৱেল ডিষ্ট্ৰিবিউশ্যনৰ কথা কৈছিলে, সেইটো ছেইম হয়। আৰু সকলোৰে সমানে কি হ'ব লাগিব? ডেভেলপমেণ্ট হ'ব লাগিব, অৰ্থাৎ উন্নতি হ'ব লাগিব, সেইটো কথা কৈছিলে। তাৰপিছত কৈছে ধৰ্ম নিৰপেক্ষ হ'ব লাগিব, যে সকলো ধৰ্ম ইয়াত সমান হ'ব লাগিব, যে ৰাষ্ট্ৰীয় ধৰ্ম বুলি কোনো এটা বিশেষ ধৰ্মক প্ৰাধান্য দিয়া নহয়। আৰু বিশ্বৰ প্ৰথম যিখন ধৰ্ম নিৰপেক্ষ দেশ আছিলে সেইখন আছিলে USA বা আমেৰিকা যুক্তৰাষ্ট্ৰ। তাত কোনো ধৰণৰ ধৰ্ম নিৰপেক্ষ বা তাত কি নাছিলে? ধৰ্মৰ প্ৰতি ভেদভাৱ নাছিলে বা এটাই ধৰ্ম বুলি নাছিলে, তাত সকলো ধৰ্ম সমান আছিলে। তাৰপিছত আহিলে ডেম'ক্ৰেটিক বা গণতান্ত্ৰিক। গণতান্ত্ৰিক কি হয় বা গণতান্ত্ৰিক দেশ মানে হৈছে য'ত কি হয়? শাসনবিলাক জনসাধাৰণে পৰিচালনা কৰে, অৰ্থাৎ প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হয়। গোটেই শাসনতন্ত্ৰটোৰ যি মূল হয় সেই মূল হৈছে কি? জনসাধাৰণ। তাৰপিছত টাৰ্মটো আছে ৰিপাব্লিক বা গণৰাজ হ'ল এইটো। ৰিপাব্লিকত জনসাধাৰণে কি হয়? জনসাধাৰণৰ দ্বাৰা যি নিৰ্বাচিত তেওঁৱেই হৈছে ৰাষ্ট্ৰৰ প্ৰধান, অৰ্থাৎ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণে নিৰ্বাচন কৰিবলগীয়া হয়। তেওঁ বংশানুক্ৰমিকভাৱে নহয়, যেনেকৈ ব্ৰিটেইনত বা UKত আমাৰ কি থাকে? ৰজা থাকে, ৰজাৰ পিছত তাৰ পুত্ৰ পৰিবাৰে তেনেকৈ ৰজা হৈ যায়, সেইবিলাক কি হয়? বংশানুক্ৰমিক হয়। কিন্তু গণৰাজ্যত কি হ'ব? ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণে নিৰ্বাচন কৰিব বাই ইলেকশ্যন। তাৰপিছত হ'ল কি? প্ৰস্তাৱনাত আমাৰ কি আছে? ন্যায়ৰ কথা কোৱা আছে, স্বাধীনতাৰ কথা কোৱা আছে আৰু সমতাৰ কথা কোৱা আছে। এই তিনিটা যি টাৰ্ম আছে আপোনালোকে চাই লওক ইয়াতে প্ৰস্তাৱনাখন। এই প্ৰস্তাৱনাখনত দেখিছেনে যে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় ইয়াত কেইটা আছে? তিনিটা কথা উল্লেখ কৰিছে। সামাজিক ন্যায়, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, মানে ছ'চিয়েল জাষ্টিছ আৰু ইকনমিক জাষ্টিছ, আৰু এটা হ'ল পলিটিকেল জাষ্টিছ। এইকেইটা তিনিটা ন্যায় আছে। তাৰপিছতে চাওক তিনিটা ন্যায় আছে। ভাৰতীয় নাগৰিকক ন্যায়, স্বাধীনতা আৰু সমতা দিয়াৰ সংকল্প কৰিছিলে কোনে? প্ৰস্তাৱনাখনত সেইটো সংকল্প কৰিছে। ইয়াতে ন্যায় তিনিটা আছে, সামাজিক ন্যায়, অৰ্থনৈতিক ন্যায় আৰু ৰাজনৈতিক ন্যায় বুলি আছে। আৰু সেই তিনিটা শব্দ ক'ৰ পৰা লোৱা হৈছে? ৰুছৰ পৰা লোৱা হৈছে, ৰুছ দেশৰ পৰা, USSR বা ৰাছিয়া। স্বাধীনতা, ছেকেণ্ডটো হ'ল স্বাধীনতা অৰ্থাৎ লিবাৰ্টি। যে লিবাৰ্টি কেইটা আছে প্ৰস্তাৱনাখনত? 5টা আছে। বিচাৰ, অভিব্যক্তি, তাৰপিছত বিশ্বাস, ধৰ্ম আৰু উপাসনা। বিচাৰ কৰিব পাৰে, অভিব্যক্তি অৰ্থাৎ এক্সপ্ৰেছন কৰা, বিশ্বাস কাৰোবাক বিলিভ কৰা, ধৰ্ম যিকোনো ৰিলিজন, আৰু উপাসনা বা ৱৰ্শ্বিপ। তাৰ সকলোৰে কি আছে? স্বাধীনতা আছে। বিচাৰ কৰিব পৰা স্বাধীনতা আছে, এক্সপ্ৰেছন আমি কিবা এটা কথা ক'ব পৰা আমাৰ যিটো স্বাধীনতা, বাক স্বাধীনতা এইবিলাক আছে। বিশ্বাস কৰিব পাৰোঁ আমি কাৰোবাক, সেইটো স্বাধীনতা আছে। ধৰ্মৰ স্বাধীনতাটো আছেই জানে। আৰু উপাসনা বা সকলোৱে কি কৰিব পাৰে? নিজৰ ইচ্ছা অনুসৰি বেলেগ বেলেগ ধৰ্ম ল'ব পাৰে। সমতাটোত কি দিয়া আছে? ইকুৱেলিটি, অৰ্থাৎ ইয়াত সমমৰ্যাদাৰ কথা কোৱা আছে। ডিগনিটি, যে সমাজত সকলোৰে সমমৰ্যাদা থাকিব লাগিব। দ্বিতীয়তে কোৱা আছে যে সমান সা সুবিধা, চবেই ইকুৱেল অপৰচুনিটি পাব লাগিব। দেশত বাস কৰা সকলো জনতাই সমান সা সুবিধা পাব লাগিব, অৰ্থাৎ যদি কিবা এটা গভৰ্ণমেণ্ট জবত এপ্লাই কৰিবলগীয়া হয় তাত কি হ'ব? সকলোৱে যাতে তাক অংশগ্ৰহণ কৰিব পাৰে, ঠিক তেনেকৈ বনোৱা আছে। এটা উদাহৰণ। তো কি হৈ গ'ল? আমাৰ প্ৰস্তাৱনাখনত যিখিনি বস্তু আছে মই উল্লেখ কৰি দিলোঁ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিব, আৰু কাৰোবাৰ যদি কিবা ডাউট আছে কমেণ্টত ক'ব, আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু সকলোলৈকে শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।